Good morning everyone, welcome back to the channel, welcome to the new vlog. আশা কৰো সকলো ভালে আছে, এনজাস্ট ফাটাফাটি আছে। আজি হল 2nd of June, মোৰ এক্সাম আছিল, মই দিব যাব নোৱাৰিলো বিকজ অফ মাই হেল্থ। মোৰ যোৱাকালি ৰাতিৰ পৰাই ভমিটিং নিচিনা হৈ আছে, গাটো বহুত বেয়া, গৰম হৈ আছে নেকি গম নাপাওঁ, বাট গাটো বহুত বেয়া। বাট এনিৱে মোৰ গা যিয়েই নহওক লাহে লাহে ভাল হৈ যাব, অলপ ORS খালে ভাল হৈ যাব। কিন্তু মই এক্সাম দিব যাব নোৱাৰিলোঁ এটা কাৰণতে, আজি বহুত বেছি গৰম। চ' ঘৰৰ মানুহে চবে মানা কৰিলে, ইমান দূৰ যাম জালুকবাৰী, চ' যাব নালাগে, নেক্সট টাইম যেতিয়া দিয়া দিবা। বাট এতিয়া ইমান হেল্থটো ৰিস্কত লৈ পেলাই অকলে অকলে যোৱা কথা, যাব নালাগে। চ' যিয়ে নহওক এক্সাম দিব নগ'লোঁ। বাকি মই বেক দিব লাগিব, বেকটো নেক্সট ইয়াৰ দিব লাগিব, কাৰণ মই ছেকেণ্ড ছেমটো এক্সাম কমপ্লিটলি দিয়াই নাই। ছেকেণ্ড ছেমৰ এক্সামটো যিহেতু নেক্সট ইয়াৰেই দিব লাগিব, গতিকে থাৰ্ড ছেমৰ এক্সামটো একেলগে দি দিম। তেতিয়া মোৰ কথাখিনি কোৱা আধৰুৱা হ'ল, মঠিয়াই কান্দা ষ্টাৰ্ট কৰিলে, সেইকাৰণে আধৰুৱা হ'ল, এতিয়াও চটপটাই আছে। আমি যাব ওলাইছোঁ এচি কিনিব, মানে আমাৰ ৰুমৰ নহয়, দেউতাৰ ৰুমৰ কাৰণে। ইমান গৰম পৰিছে, দেউতা ওপৰত থাকে ন আজিকালি, মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ চাগে, দেউতা আজিকালি ওপৰত শ্বিফ্ট হ'ল আৰু ওপৰত বহুত গৰম। দেউতাই কৈছে নাই এচিটো কিনিবই লাগিব, সেইকাৰণে ময়ো অলপ লাইটকৈ মেকআপ কৰি গৰমত অৱস্থা বেয়া হৈ গৈছে। তাইকো গা পা ধুৱাই ৰেডি কৰিলোঁ, ময়ো পটাপট ৰেডি হ'লোঁ। এইফালে এইজনী শুই আছে। চ' পটাপট যাওঁ, ৰিলায়েন্স ডিজিটেলত যাম, য'ৰ পৰা মোবাইল কিনিছিলোঁ, তাতেই চেণ্ট্ৰেল মলত। একদম ঘামি চামি অৱস্থা বেয়া, যাওঁ পটাপট, সঞ্জীৱে গাড়ী ওলালেই। বা ককা নাতি প্ৰথমবাৰ ফুৰিব ওলাইছোঁ ন। আমি ওলাই আহিলোঁ, এইফালে নাতিনীজনী টোপনি, ককাকে লৈ আছে। এতিয়া গ্ৰীনাৰীটো বহুত ধুনীয়াকৈ আহে। তাই গাড়ী চাই চাই গৈ আছে নেকি পিছফালে? টোপনি আহিছেনে নাই বা? গাড়ী চাই চাই আহি আছে। এইয়া বাহিৰে আহিলে গাড়ী লাইট সেয়া চাইয়ে ভাল পায় আৰু। বাহিৰৰ ৰ'দটো যেনেকৈ 39 ডিগ্ৰী। How's the Josh? 37 degree. How's the Josh? Josh is আহোঁতে ৰখিম যে আৰু যাওঁতে দলঙত দলঙৰ তলত পাৰ্কিং পোৱাটোহে দিগদাৰ। অলপ আগত ৰখাই দিলে কথা। Mamam. Gunu mamamur. Hello. Hi. ক'ত গৈ আছা? মামা ক'ত গৈ আছা তুমি? ক'ত গৈ আছা তুমি? তুমি ক'ত গৈ আছা? ক'ত গৈ আছা? আমি আহি পালোঁ ৰিলায়েন্স ডিজিটেল। ब्लू प्रिंट पे आता है। আৰু এটা বস্তু ভাল স্মাৰ্ট ইনষ্টলেশ্যনটো পাৰফেক্ট হৈছে নাই তুমি নিজে গম পাবা। তুমি কি কিনিবা কোৱা? মই কাপোৰ কিনিম, ককাই মোক কাপোৰ কিনি দিব বোলে। চিৰি দি এইফাল দি হা ককাই কাপোৰ কিনি দিব তোমাক, তাই যি কথা কৈ আছে। অঁ এইটো মৰম লাগিছে ন। আমি এচি কিনিলোঁ ন, মা এচি কিনি দিলোঁ ন ককাই, এচি কিনি দিলোঁ আমি। অঁ তোমাৰ কিমান ফূৰ্তি লাগিছে হয় নাই? চাবা এতিয়া ককাই কাপোৰো কিনি দিলে হয় নাই? তোমাৰ কাপোৰো কিনি দিলে। এইফালে চোৱা মামা, আমি কি কিনিলোঁ? ককাক থেংক ইউ কৈছা? ককা থেংক ইউ গিফ্ট দিয়াৰ কাৰণে, মোৰ কাপোৰ গিফ্ট দিয়াৰ কাৰণে থেংক ইউ ককা।
এতিয়া আমাৰ ককা পাৰ্টি দিব। মোক এটা কথা কোৱাচোন, আমি যেতিয়াই আহোঁ কফি পাৰ্টিয়ে কিয় কৰোঁ? কিবা কিনিলেই কফি পাৰ্টি কিয় কৰোঁ আমি? বেলেগ অপশ্যন কি আছে? বেলেগ এখন কিমান আছে খাবলৈ? যোনে খুৱাব তেনে কেঞ্চেল কৰিছে বেলেগ নোখোৱাবিলাকক। আমি দোচা খাম ভাবিছিলোঁ, দেউতাই প্লেন কেঞ্চেল কৰি কফি খোৱালে আমাক। কৈছে ঘৰত গৈ ভাত খাবা, সেইকাৰণে কফি খাব আহিছোঁ আৰু এতিয়া কফি হোৱাই নাই। এইয়া ককা নাতিনী ঘূৰি আছে, একেবাৰে ককাকক পালে একোৱেই নালাগে। এইয়া এইয়া ককাকক পালে একো নালাগে। তাতে যে ককাকে গিফ্ট কিনি দিছে, কি লাগিছে আৰু বেলেগ আৰু কাপোৰ কিনি দিছে। পুৰা চকু ফুলি গ'ল, এনেকুৱা শুলোঁ। আহি পেলাই ইমান ভাগৰ লাগিছিলে আৰু ৰাতি টোপনিও ভাল হোৱা নাছিলে, তাৰ ওপৰত গাটো ইমান ভাল নহয়। আজি মোৰ চাগে ব্লগত এনাৰ্জিটো কম পাইছে, একদম টোপনিত লালকাল। তাইও শুলে, ময়ো শুলোঁ, বাপেক নাই, গ'ল চেম্বাৰ। কেতিয়া সন্ধিয়া হ'ল গমেই নাপাওঁ, এইফালে আন্ধাৰো হৈ গ'ল, এনেকুৱা শুলোঁ। আমি আহি পাইছিলোঁ এৰাউণ্ড 4টা নে 4:30মানত আহি পালোঁ। আহি পায়ে তাইও পূৰা টোপনিত কান্দিছে, তাইক শুৱাই দি পেলাই ময়ো পূৰা শুই গ'লোঁ। এতিয়া উঠিছোঁ, মই আজি লাঞ্চ কৰাই নাই, ভাতেই খোৱা নাই মই আজি। এই জাষ্ট চিটি চেণ্টাৰ গৈছিলোঁ যে কফি খাবলৈ, তেতিয়া হেৰি খালোঁ, চেণ্ডউইচ খালোঁ। চেণ্ডউইচ খাই পেলাই আৰু একোৱেই খোৱা নাই। এতিয়া খাওঁ, কেইটামান ভাত খাওঁ। মায়ে জিকা তৰকাৰী বনাই থৈছিলে আৰু ৰাতিপুৱা বাইদেউগৰাকীয়ে ভেন্দি ভাজি থৈছিলে, সেয়া দিয়ে খাওঁ। তাৰপিছত দেউতাই খাই চাহ, দেউতাৰ কাৰণে চাহ বনাওঁ। আৰু মোৰ মাস্কাৰা পূৰা স্প্ৰেড হৈ গৈছে। মোৰ না আইলাইনাৰ স্প্ৰেড হয়, না কাজল স্প্ৰেড হৈ লগালে, কিন্তু মাস্কাৰা পূৰা স্প্ৰেড হৈ যায়। মই মেবেলিনৰ যোনটো এইটো কাৰ্ল মাস্কাৰা সেইটো লগাওঁ, একদম মানে পূৰা স্প্ৰেড হৈ যায়, বহুত বেয়া দেখিবলৈ হয়। এইটো মুচিব লাগিব। ভাতকেইটা খাই লওঁ, তাৰপিছত এইবিলাক ব্যৱস্থা কৰিম আৰু। ভাতৰ লগত এনেকৈ আম খাই কোনে ভাল পায়? মই যে বহুত ভাল পাওঁ ভাতৰ লগত সানি। ভাত লৈছোঁ আৰু লগত লৈছোঁ কেইপিচমান আম। মায়ে আধা খালে, আধা মোৰ কাৰণে থৈ দিছিলে। এইখিনি এতিয়া বঢ়িয়াকৈ ভাতকেইটা যাব মানে। বহুত দিন হ'ল লোকেল চিকেন কাৰী খোৱা নাই, মাংস খোৱাই নাই বুলিব পাৰি। ইমান মন গৈছিলে মাংস খাবলৈ, গৰম হ'লেও আজি বোলো মাংস খামেই। দেউতাক বজাৰৰ পৰা আনিব দিলে লোকেল মুৰ্গীৰ কাৰী বনাই আছোঁ। দালি বহালোঁ, ভাত বহাব আছে। মায়ে আম আৰু বিলাহীৰ টক বনাই থৈছে আৰু মই বনাম দালি বটা। ন কুপু হয়নে? কুপু মাংস গোন্ধ পাই পাকঘৰৰ ওচৰতে বহি লৈছে আৰু ভ্লগত কৈ আছোঁ। না কুপু কি লাগে তোক? কি লাগে? আমাৰ মেটখনৰ অৱস্থা এইটো, বহুতে টাইলছ বুলি ভাবে, এইখন টাইলছ নহয়, মেট। আৰু এই চকীবিলাক টানোতে মেট ছিঙি অৱস্থা নাই, এইখন উঠাই দিব লাগিব। এইকেইদিনতে উঠাম, কিন্তু কিটচেনৰ এইটো কালাৰ গৈছে যদিও মেটটো ভালেই আছে, কিটচেনৰটো নুঠাই। এইফালে চব উঠি অৱস্থা নাই। ডিনাৰ কৰি বাপেক যে পূৰা টোপনি, আৰু ময়ো ভিডিঅ'টো ইমানতে সামৰোঁ। যদি আজি ভিডিঅ'টো চাই কিবা এটা ভাল লাগিলে, প্লিজ ডু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, বাই বাই।